Hello everyone, আশা ৰাখিছো আপোনালোক আটাই কুশলে আছে। আজি আপোনালোকলৈ লৈ আহিছো কুমুৰা, কঁঠাল গুটি আৰু আলুৰে মাছৰ টেঙা আঞ্জা। আশা ৰাখিছো আপোনালোকে নিশ্চয় ৰেচিপিটো চাই ভাল পাব। আহক তেনেহলে আজিৰ ভিডিঅটো আৰম্ভ কৰো। প্ৰথমতে মই আঞ্জা বনাবৰ বাবে ৰুকনিৰে এনেকৈ কুমুৰাখিনি ৰুকি লৈছো। যদি ৰুকি থাকিবলৈ আপোনালোকে টান পায় তেতিয়া মিক্সিত পেষ্ট এটাও বনাই ল'ব পাৰে। লগতে লৈছো কঁঠাল গুটি আৰু আলু এনেকৈ দীঘলে দীঘলে কাটি। এখন কেৰাহীত এতিয়া তেল গৰম হ'বলৈ দিলো। গৰম হোৱাৰ পাছত ইয়াত মাছ কেইপিচ ফ্ৰাই কৰি ললো। মাছ কেইপিচ টানকৈ ফ্ৰাই কৰিছো কিয়নো আঞ্জাত দিম সেই কাৰণে টানকৈ ফ্ৰাই কৰিছো। মাছ ফ্ৰাই কৰি হোৱাৰ পাছত এতিয়া এই একেখিনি তেলতে মই আলু আৰু কঁঠাল গুটিও ৰঙচুৱাকৈ ফ্ৰাই কৰি লম। ইয়াত মই নিমখ আৰু হালধি একোৱে নিদিওঁ, এনেকৈ ৰঙচুৱাকৈ ফ্ৰাই কৰি লম। আপোনালোকে যদি ইচ্ছা কৰে নিমখ অকণমান আৰু হালধি অকণমান এড কৰি দিব পাৰে। আৰু এয়া চাওক কঁঠাল গুটি আৰু আলু ধুনীয়াকৈ ফ্ৰাই কৰা হৈ গৈছে। ধুনীয়াকৈ সিজিও গৈছে, লগতে ৰঙচুৱাও হৈছে। আৰু এইখিনি নমাই হোৱাৰ পাছত এতিয়া একেখন কেৰাহীতে মই সেই একেখিনি তেলতে অকণমান পাঁচফোৰণ দিলোঁ। পাঁচফোৰণখিনি ক'লা হোৱাৰ পাছত ইয়াত দিছোঁ পিচি থোৱা কোমোৰাখিনি। আমাৰ ঘৰত মায়ে কোমোৰাৰ সৈতে মাছৰ আঞ্জা বনালে এনেকৈ প্ৰায়ে কোমোৰাখিনি পিচি আঞ্জা বনায়। আৰু এইখিনি অকণমান সময় ভাজি ল'ম। তাৰ আগতে মই ইয়াত অকণমান হালধি দি দিছোঁ, লগতে দিছোঁ অকণমান নিমখ পিছত মই আৰু অকণমান এড কৰি দিম, এতিয়া অকণমান কম পৰিমাণেই দিছোঁ। হালধি আৰু নিমখ দিয়াৰ পাছত এবাৰ ভালদৰে মিক্স কৰি ল'লোঁ। তাৰপিছত ঢাকি দিলোঁ আৰু অলপ সময় এনেকৈ ৰাখি দিয়াৰ পাছত এয়া চাওক প্ৰায় কোমোৰাখিনি অকণকৈ পানী শুকাবই ধৰিছে, কিন্তু আৰু অকণমান সময় ৰাখি দিলোঁ। এয়া চাওক তেলখিনি বিৰিঙি আহিছে, তাৰমানে কোমোৰাখিনি প্ৰায় সিজিলেই। আৰু এতিয়া ইয়াত এড কৰি দিছোঁ ফ্ৰাই কৰি থোৱা কঁঠাল গুটি আৰু আলু। যিহেতু কঁঠাল গুটি আৰু আলু ফ্ৰাই কৰোঁতে মই নিমখ দিয়া নাছিলোঁ, সেইকাৰণে এতিয়া আৰু অকণমান নিমখ এড কৰি দিছোঁ। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসৰি দিব বা একেবাৰতে যদি দি ল'ব বিচাৰে তেতিয়া একেবাৰতেও দিব পাৰিব। আৰু এতিয়া ইয়াত 2 গিলাচ পানী এড কৰি দিছোঁ। এতিয়া ইয়াত মাছ এড কৰি নিদিওঁ, অকণমান উতল অহাৰ পাছতহে ইয়াত মাছ দিম। এয়া চাওক অকণমান সময় ঢাকি দিয়াৰ পাছত ভালদৰে উতলিবলৈ ধৰিলে আৰু ইয়াত এতিয়া মই মাছ এড কৰি দিছোঁ। যিহেতু পানীখিনি আৰু অকণমান শুকাবলৈ দিম সেইকাৰণে এতিয়া অলপ সময় ঢাকি ৰাখি দিম। আৰু প্ৰায় 5 মিনিটমান সময়ৰ পাছত এয়া চাওক প্ৰথমতে যিখিনি পানী দিছিলোঁ তাতকৈ যথেষ্টখিনি পানী কমি আহিলে। আৰু এইখিনি সময়তে ইয়াত মই নেমু অকণমান চেপি দিছোঁ। যিহেতু ইয়াত বেলেগ টেঙা একো ব্যৱহাৰ কৰা নাই, বিলাহীও দিয়া নাই, সেইকাৰণে নেমু চেপি দিছোঁ। আৰু কোমোৰা মাছৰ আঞ্জাত এনেকৈ নেমু চেপি দিলে খাবলৈ খুবেই ধুনীয়া হয়। এইখিনি নমাব পৰা হৈ গ'ল, সেইকাৰণে মই ষ্ট'ভটো অফ কৰি দিলোঁ। আৰু এয়া কোমোৰা, কঁঠাল গুটি আৰু আলুৰে ৰন্ধা মাছৰ টেঙা আঞ্জা খাবৰ বাবে সাজু হৈ গ'ল। আশা ৰাখিলোঁ আজিৰ ৰেচিপিটো চাই আপোনালোকে নিশ্চয় ভাল পালে। যদি ভাল পালে তেনেহ'লে এটা হ'লেও শ্বেয়াৰ কৰি দিব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব। আকৌ আহিম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁতেনে ধন্যবাদ।